হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল ববিতাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গৰম বহুত, সেইকাৰণে সকলোৱে ঘৰতে থাকক, সুস্থ থাকক, সবল থাকক। আজি কচু ভাজি বনাবলৈ ওলাইছোঁ। খুব সহজ পদ্ধতিৰে কেনেকৈনো কচু ভাজিকণ বনাওঁ চাওঁ আহকচোন। কচু ভাজিৰ কাৰণে কচুখিনি প্ৰথমতে আপোনালোকে চুচটো গুচাই ল'ব। চুচ গুচাই লৈ পেলাই ধুই পেলাই আপোনালোকে সেইখিনি শুকুৱাই ল'ব। অকণমান সময় পানীটো নাথাকিলে মানে কি হ'ব, কচুখিনি আপোনালোকৰ ভাজিলে নখজুৱাব। যদি পানী ৰৈ যায় কচুখিনি ধুওঁতে, তেতিয়াহ'লে খজুৱাৰ অকণমান চান্স থাকে। সেইকাৰণে কচুখিনি অকণমান শুকুৱাই ল'ব। লগতে মই বিলাহী আৰু বুটো লৈছোঁ। বুটটো আপোনালোকে যদি খাই ভাল পায় কচুৰ লগত দি, তেনেহ'লে দিব, আৰু যদি বেয়া পায় তেতিয়াহ'লে বুটটো আপোনালোকে নিদিলেও হ'ব। কচুখিনি মিহি মিহিকৈ কুটি ল'ব। এয়া কচুখিনি মিহি মিহিকৈ কুটি লৈছোঁ। কচু ভাজিৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি ৰেডি হৈ গ'ল। এফালে কচুখিনি কাটি লোৱা হ'ল, বিলাহী 3টা লৈছোঁ, বিলাহী 3টাও কাটি লোৱা হ'ল, আৰু কম পৰিমাণৰ বুটো লোৱা হৈছে। সেইখিনি এতিয়া সামগ্ৰীখিনি ৰেডি হ'ল, এতিয়া বনোৱা আৰম্ভ কৰা হ'ব। এয়া তেল দিয়া হ'ল, কেৰাহীটো গৰম হোৱাত। এতিয়া পাঁচফোৰণ দিয়া হ'ব। পিঁয়াজ দিয়া নহ'ব, পাঁচফোৰণহে দিয়া হ'ব, আৰু গোটা জিৰা দিয়া হ'ব। গোটা জিৰা কেইটামান দিয়া হ'ল। তাৰপিছত শুকান জলকীয়া 3টা, ভাজি পেলাই কচুখিনি দিয়া হ'ব। এতিয়া এয়া বিলাহীখিনি দিয়া হ'ব, লগতে দিয়া হ'ব। জলকীয়া দিছোঁ, ফালা জলকীয়া, কেঁচা জলকীয়া আৰু বুটখিনি একেলগে দি দিম। এতিয়া এয়া লৰোৱা হ'ব। প্ৰয়োজন অনুযায়ী ইয়াত আপোনাৰ হেৰি দিয়া হ'ব, হালধি নিমখ। নিমখ দিয়া হ'ল, আপুনি হালধিও দিয়া হ'ব অলপ। দি পেলাই এতিয়া লৰোৱা হৈছে। এতিয়া অলপ সময়ৰ কাৰণে ঢাকোনখন মাৰি দিয়া হ'ব। ঢাকোনখন আপুনি 3 মিনিটমান সময়ৰ কাৰণে আপোনালোকে চিমত দি পেলাই ঢাকোনখন মাৰি দিব। এয়া ভাজি আছোঁ, ভাজাখিনি হোৱা নাই, আৰু অলপ সময়মান লাগিব, 2 মিনিটমান। তাৰপিছত কচু ভাজি ৰেডি হৈ যাব। অকণমান পানী দিব লাগিব, অকণমান পানী দিম এতিয়া, কম পৰিমাণে আৰু। দি পেলাই অকণমান লৰাই আকৌ ঢাকনাখন মাৰি 2 মিনিটমান ৰাখিলে আমাৰ কচু ভাজি ৰেডি হৈ যাব। এয়া আমাৰ কচু ভাজি হৈ গ'ল। এতিয়া সুন্দৰকৈ পৰিৱেশন কৰিলেই হ'ল আৰু। লগতে আপোনালোকে বনায়ো চাবচোন, আৰু খায়ো চাব, আৰু খাই পেলাই কেনেকুৱা পায় সেইটোও জনাব। আৰু লগতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি কিবা দিহা পৰামৰ্শ থাকে সেইটোও দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।